আপুনি বাৰু অতিপাত গৰমত অসহ্য হৈছে নেকি? দিনক দিনে তাপমাত্ৰা বাঢ়ি গৈ থাকিলে আমাৰ কি অৱস্থা হ'ব বাৰু? এই তাপমাত্ৰা কমাবলৈ আপুনি কি কৰিছে? বিভিন্ন সময়ত অতিপাত গৰম সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰাৰো উদাহৰণ বহু আছে। আপুনি ভাবকচোন, এতিয়া ইমান গৰম, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কি অৱস্থা হ'ব বাৰু? ভৱিষ্যতে গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি? তেতিয়াহ'লে আহক আমি গছ ৰোৱা আন্দোলন গঢ়ি তোলো। আমাৰ ওচৰৰ দেশ ভূটানত শেহতীয়াকৈ 100 জন লোকে এঘণ্টাত 49,672টা গছ পুলি ৰোপণ কৰি ভূটান বাগিচাৰ ক্ষেত্ৰত এক নতুন বিশ্বৰ অভিলেখ গঢ়িছে। ইয়াৰ পূৰ্বৰ বিশ্ব অভিলেখ 2012 চনত অসমত 100 জন সেনাই এঘণ্টাত 40,885টা গছ পুলি ৰোপণ কৰিছিল। লিম্কা বুক অফ ৰেকৰ্ডছত হাৰিয়ানাৰ ফৰিদাবাদে 2015 চনত 3 ঘণ্টাৰ ভিতৰত 2 লাখ গছ পুলি ৰুই বিশ্ব অভিলেখৰ অধিকাৰী হৈছিল। আমাৰ ৰাজ্যতো অৰণ্য মানৱ যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত 550 হেক্টৰ গছ ৰোপণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বৰ্তমান সময়তো বিভিন্নজনে গছ ৰোপণ কৰি অভিলেখ গঢ়াৰ কথা কয়, যদিও বাস্তৱত ৰূপায়ণ নহয়। বহু সময়ত গছ ৰোৱা দেখা যায়, যদিও যেতিয়াই তেতিয়াই গছ ৰুলে গছবোৰ জি উঠাত সমস্যাহে হয়। বিশেষকৈ বহাগ মাহত অৰ্থাৎ এপ্ৰিল-মে মাহত গছ সহজে জি উঠা দেখা যায়। গছৰ অভাৱত আমাৰ দৈনন্দিন বাঢ়ি অহা সমস্যা হৈছে পানী, বায়ু, শব্দ প্ৰদূষণ বৃহৎ পৰিমাণে বৃদ্ধি পাইছে, যাৰ ফলত মানুহৰ জীৱনত বিভিন্ন ধৰণৰ গুৰুতৰ ৰোগ বিয়পি পৰিছে। গছৰ অভাৱৰ বাবে পৃথিৱীৰ তাপমাত্ৰা প্ৰতি বছৰে 1 পৰা 2 ডিগ্ৰী বৃদ্ধি হৈ আহিছে। গছৰ অভাৱৰ বাবে সকলো ঠাইতে বৰষুণে সঠিক পৰিমাণ পোৱা নাই, যাৰ ফলত কিছুমান ঠাইত খৰাং হৈছে, কিছুমান ঠাইত বানপানী হৈছে আৰু প্ৰকৃতি ধ্বংস হৈছে। গছৰ পৰা অহা শান্তি আৰু সুখ পোৱা হোৱা নাই, কিয়নো মানুহে গছৰ ঠাইত থকা অট্টালিকাবোৰ আগুৰি ধৰিছে, যাৰ বাবে পৰিষ্কাৰ বায়ু বা সূৰ্যৰ পোহৰ সঠিকভাৱে সঠিক ঠাইত গৈ পৰা নাই। প্ৰদূষণ ইমানেই বৃদ্ধি পাইছে যে মানুহৰ জীৱন সমস্যাত পৰিছে। সমস্যা আহি পৰিছে। কিছুমান চহৰত ইমান দূৰলৈ আহিছে যে মানুহে এতিয়া মুখত মাস্ক পৰিধান কৰিবলগীয়া হৈছে। গছৰ অভাৱৰ বাবে পৃথিৱীৰ বায়ুমণ্ডল পাক খাই গৈছে, যাৰ ফলত ভূমিকম্প আৰু ছুনামি হয়। গছৰ অভাৱৰ বাবে মৰুভূমি নিৰন্তৰভাৱে বিস্তাৰিত হৈ আছে। এতিয়া আপোনালোকে ফিডবেক দিয়ক, গছ-গছনিৰে ভৰা প্ৰাকৃতিক পৰিৱেশ গঢ়িবলৈ আমি কি কৰা উচিত? ধন্যবাদ। জয় আই অসম। ফিডবেকৰ আদান প্ৰদানেৰে আহি আছো আমি। ফিডবেকৰ যোগেদি সমাজখন এখোজ আগুৱাই নিয়াৰ কামনাৰে নৱৰূপেৰে নৱ উন্মেষণেৰে আহি আছো আমি। ফিডবেক।